কচোন আমি যে কালি যে টাউনৰ পৰা যে ফটকা ফিল্মি যে আনিছিলে জমাবিচোন বলা পাপা চিঠি জমাম বলা না কোনটো হত দেৱালী কাইলেহে কাইলে ৰাতি জ্বলাম আকৌ নাই নাই আজি এটা জ্বলাই দিয়ক বলা মই চকৰি এটা জ্বলাই দিছো তোমাক কিন্তু আকৌ পঢ়ি শুনিহে আকৌ আবেলি খেলিবলৈ যাব পাৰিবা আকৌ সেইটো কলো আকৌ এতিয়া হ'ব বাবা বলা ভাইটি পাপা এতিয়া হেৰি জ্বলাব কোনটো হত খোলা তহঁতি আঁতৰি থাকিবি দেই অকণমান এতিয়া আৰু এটা জ্বলাই দিওঁ আকৌ উৎপাত কৰি নাথাকিবি আৰু কাইলৈ ৰাতিহে জ্বলাব লাগিব দেই এতিয়া তহঁতি কগৈ দেই অকণমান তাৰপৰাহে খেলিবলৈ যাবি আৰু If you work for apple, horses to record, B for banana, B for অংশ আৰু আয়ুষ নাহে নেকি আজি খেলিবলৈ আহিব অকণমান দেৰি ৰৈ দিম কিমান ৰবি পায় Jump down this window to the left of house beginning my constant move. Heidi, bola, আমি পঢ়িলো নহয় এতিয়া আমি খেলিবলৈ যাম আম পাপাই আমাক একো নকয় বল হই দুটা আৱাজ আহি পায় আহিছে আহিলে আহিলো আজি ইমান দেৰি কৰিলি যে তুলে কালি পাপাই টাউনৰ পৰা 1200 টকাৰ ফটকা চকৰি আনি দিলে চকৰি জালে পঢ়িলি এতিয়া তোমালোকে আনিলা না কাইলৈ বিদ্যালয়ৰ পৰা নিব লাগিব ময়ো তাৰ পৰাই আনিম খেলো বল টন পানী গ্লাস লোৱা নিছো তহঁতৰ স্কুল আজি সোনকালে ছুটি হ'ল নি দেউতা সোনকালে ছুটি দিলে পিছে কাইলৈ দেউতা দেৱালী দিনত পইচা 200 টকা দিব বোম ফটকা আনিবলৈ কি 200 টকা লাগে তোক এই ফটকা বোম কিটা আনিবৰ কাৰণে দেৱালীত তোক 200 টকা লাগে কালি অংশয়ে আয়ুষক বাপেকে টাউনৰ পৰা 1200 টকা বোম ফটকা আনি দিছে আপুনি মোক 200 টকা দিবই লাগিব তাহাঁতৰ বাপেক হ'ল চাকৰি কৰা মানুহ আৰু মই হলো এই হাজিৰা কৰা মানুহ তোকনো লাগে বলুতে কেনেকৈ 200 টকাটো দিওঁ আৰু লকডাউনৰ পৰা মই হাজিৰা নোপোৱাই হলো প্ৰায় এই তহঁতকনো এইবোৰ কথা কৈ দিয়া কি লাভ এই হাতত আছেহে 110 টকা এই 10 টকাটোকে লবি পাছত দিম তোক মই আপুনি দিবই লাগিব নহব চা এইবোৰ কথাত বৰ গুৰুত্ব নিদিবি অংশু আৰু আয়ুষৰ বাপেকে মই একেলগে পঢ়া সৰুৰে পৰা কিন্তু আমি সৰু থাকোঁতে ঘৰৰ পৰা মাত্ৰ এটকা এটা লয় আৰু এডাল মম আৰু এডাল ফিফি লৈ এই দেৱালীটো আনন্দ কৰে আমি আৰু এই চিঠি খেল এই ফটকা বোম এইবোৰ ফুটাই থাকোঁতে গোটেই ৰাতিটো পাৰ কৰি দিওঁ সেই সময়ত আমাৰ গাঁৱত যেতিয়া বিয়া বাৰু এইবিলাক হয় সেইবিলাক হওঁতে আমি বিয়াৰ দৰা অহাৰ বহু আগৰ পৰাই খেলা ধূলা কৰি নাচ গান কৰি চিঞৰ-বাখৰ কৰি থাকোঁ কিন্তু ঘৰত পঢ়ি থাকে আৰু দৰা অহাৰ অলপ আগত আহে আৰু দৰা অহাৰ পাছত ভাত চাত খাই গুচি যায় আমি কিন্তু গোটেই ৰাতিটো পাৰ কৰি দিওঁ তেনেদৰে কষ্ট কৰি পঢ়াৰ বাবে সি আজি তেনেকৈ সুখত আছে চাকৰি বাকৰি কৰিছে
আগৰ হাতৰ ঘৰ দুৱাৰ আমাৰ দৰে কেঁচা আছিলে, কিন্তু আজি টকা পইচা হলত তেনেকুৱা এটা ঘৰ বনাব পাৰিলে। আমি আৰু এইটো ঘৰেই দেখিছোৱেই নহয়, এই সূতা সলাওঁতে দিনবিলাক এনেকেই গৈছেগে। তইও ভালকৈ পঢ়, চাকৰি বাকৰি এটা কৰ। চা, এইবিলাক কথাত বৰ গুৰুত্ব নিদিবি। আগলৈ ভালকৈ পঢ়া শুনা কৰি চাকৰি বাকৰি বা কিবা এটা কৰিব পাৰিলে এনেও বহুত ফূৰ্তি কৰিব পাৰিবি। এতিয়া ভালকৈ পঢ়। হ'ব দেউতা, মই আজিৰ পৰা ভালদৰে পঢ়া শুনা কৰিম আৰু ডাঙৰ হৈ আপোনাক এটা ভাল ঘৰত ৰাখিম। হ'ব বোপাই, তই মোক ৰাখিব নালাগে। ভালদৰে পঢ়া শুনা কৰি নিজেই ডাঙৰ মানুহ হৈ থাকিবি সুখত। হ'ব দেউতা, মোক 200 টকা নালাগে, মোক ফিফি এটা লাইন দিলে হ'ব। মই ভালদৰে ৰুটিন বনাই আজিৰ পৰা পঢ়িম। আহা জ্বলাই দিম, আহা। তুমি এবাৰ ধৰি থাকা দেই। ধৰি দিয়া আকৌ, ধৰি দিয়া এইখিনিতে এনেকে ধৰি দিয়া আকৌ। সেইখিনিতে দৌৰা দৌৰা ধৰি দিয়া দৌৰা। এতিয়া মই ওলাইছো দেই। এইটো ধৰা আহা, এইটো লোৱা। এইটো লোৱা। পাতি দিলাম দেই। আমি ক'ৰ পৰা তোমালোকে আজি ঘৰত কি কি খাই আহিছা, তোমালোকে বন্ধু বান্ধৱীসকলে কি খাই আহিছে জানি লোৱা। তোমালোকে বাৰু কালি আৰু আজিও একে খাদ্য খাইছিলা নাই? আমি এই জনুচা, মই এতিয়া পঢ়ি আছোঁ, মই ৰুটিন বনাই লৈছোঁ নহয়, আৰু আধা ঘণ্টা মই পঢ়ি লৈ খেলিবলৈ যাম। আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বুৰামটো দবাই দিব।